মানে কালি গৰু বিহুৰ দিনাখন মই ইমান ধুনীয়া স্পেচিয়েল ভিডিঅ' বনাই আছিলোঁ, তাৰ মাজতে মোৰ বিষয়ে এটা দুখৰ খবৰ আহিলে। গতিকে সেইকাৰণে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, পিছত আকৌ দি দিম বাৰু। এতিয়া মানে কালি সদ্যহতে যিখিনি ভিডিঅ' যিমান পাৰোঁ সেইখিনি বনাই আছোঁ আৰু সেইখিনি আপোনালোকৰ আগত দিম। আৰু এতিয়া গা পা ধুই আজৰি হৈছোঁ। খালি বাকীখিনি ভিডিঅ' মই বনাব নোৱাৰিলোঁ, যিহেতু মোৰ ঘৰতে বৰ্তাৰ কালি হেৰি কয় পৰলোকগামী হ'ল। সেইকাৰণে ভিডিঅ'টো মই মানে আপোনাৰ বনাব ইমান নাপালোঁ টাইম তেনেকৈ। সেইকাৰণে ভিডিঅ' যিকণ পাৰিলোঁ আপোনালোকক আগবঢ়াইছোঁ, চক ভাল পালে জনাব। আজি গৰু বিহু, ৰাতিপুৱাই এয়া চাট বনাইছোঁ আৰু আমাৰ এইজনৰ পৰা শিকিছোঁ মানে কেনেকৈ বনায়। মই আগে পিছে বনাই পোৱা নাই, তেনেকৈ বনাই মানে এজনে শিকাই দিছে, খুৰাই হয় আৰু ময়ো বনাইছোঁ। তেওঁ বনাই হৈ গ'ল, এতিয়া মোক বনাই দিছে আৰু মই লগতে বনাই আছোঁ। আৰু এয়া এইডাল চাৰিডলীয়া, এইডাল দুডলীয়া, এইডাল তিনিডলীয়া চিচিবলৈ আছে। তাৰপিছত এতিয়া লাও, কেৰেলা, থেকেৰা, বেঙেনা থাকিব। বিহুটো আচলতে গুৱাহাটীত বিশ্ব ৰেকৰ্ডত গৈ 100 কোটি টকা খৰচা কৰি বনাই পেলাই বিশ্বৰ দৰবাৰত নহয়, এই বস্তুটো নাযায়। এই বস্তুটো মেইন, তাত অকল ঢোল পেঁপা গগনা এইবোৰ যাব, কিন্তু এই বস্তুটো নাযায়। এইটো মেইন, আমাৰ বিহু বুলি ক'লে এইটো লাগিবই। এইটো নহ'লে বিহু আধৰুৱা হৈ থাকে। আজি গৰুৱা বাঁহ খাব লাগে, এতিয়া পৰুৱা বাঁহ ভাঙি আছোঁ। এয়া চব আৰু ভাঙিম। আজি যিহেতু কয় খাব লাগে পৰুৱা বাঁহ, গতিকে আগতে এদিন খাইছোঁ বাৰু। আজিৰ যিটো স্পেচিয়েলি দিন, মানে মই সেই স্পেচিয়েল দিন কি কৰে আপোনালোক দেখুৱাই আছোঁ, সকলো ভিডিঅ'টো চাই। আমলৰি খাব লাগে, সাজৰ বাতি লৈ লগত, হয় না? আজি বিহুৰ দিনাখন আপুনি ইমান দেৰিকৈ উঠিছে, গৰুৰ লগতে আপোনাকো ধুৱাম আকৌ। এয়া আমাৰ মা হালধি, আমাৰ চিকলি প্ৰথম পানী মাৰ ধোৱালোঁ গা, তাইক গা ধোৱালোঁ টেপে দি। আমাৰ মিনু, এয়া মিনুক গা ধুৱাই দিছোঁ। পানীটো খালি টেপৰ খেলি মেলি কৰি আছে, ৰ'ব। এয়া গা ধুৱাই দিলোঁ মাহ হালধি দি পুৰা তাইক। তাৰপিছত এতিয়া চাট মাৰিবলৈ আছে, চাট মাৰি এয়া ধুৱাই লৈছোঁ মাহ হালধি দি। এতিয়া আছে এইকেইজনী পাল, এয়া গৰু খা পলাইছকে নি এয়া পূৰা গা ধুৱাই দিছোঁ মাহ হালধি দি। তাতে কি নিব লাগে নদীলৈ, দুখৰ খবৰ আপোনালোকক কম। খবৰটো কিহৰ দুখৰ, নদীলৈ নিবলৈ মোৰ সময় নহয়গৈ, যিহেতু এটা দুৰ্ভাগ্যৰ খবৰ পালোঁ খবৰকৈ। গতিকে ঘৰতে গৰুকেইজনী অকণমান নিয়মটো কৰি থৈহে দিওঁ। এয়া মায়ে মাখিয়তীয়ে গৰু মানে কোবাই আছে। এয়া লাও চাট, এয়া আৰু মায়ে গোটেইকেইজনীকে কৈছে সেইটো চিকালি পলাইছে ভয়তে, এয়া পলাই আছোঁ। এয়া মায়ে মাৰিব এতিয়া লাও চাট, মই দি দিছোঁ। মোকে মাৰিব কৈছে বোলে, মোবাইলটো ধৰ এনেকৈ পেলো হৈছে গৰু পোৱালি বোলে। আজি মাখিয়তী মাৰিলে চব গুচি যাব। চিৰদিন থাকিব হুঁচৰি খামৰি, হৈৰাম ভকত ধৰা জৰি।